হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ইউটিউব লাইব্ৰেৰীৰ পৰা মিউজিক কেনেকৈ ডাউনলোড কৰা হয় আৰু আপোনাৰ ভিডিঅ'ৰ বেকগ্ৰাউণ্ডত আপুনি সেই মিউজিকসমূহ কেনেকৈ ইউজ কৰিব পাৰিব। যিসকলে নতুন ইউটিউবাৰ আহিছে সেইসকলে বহুতে নাজানে যে ইউটিউব লাইব্ৰেৰীৰ পৰা মিউজিক কেনেকৈ ডাউনলোড কৰা হয়। আমি সকলোৱে জানো যে ইউটিউব ক্ৰিয়েটাৰসকলক ফ্ৰী বেকগ্ৰাউণ্ড মিউজিক দিছে আৰু সেই বেকগ্ৰাউণ্ড মিউজিকসমূহ আমাৰ ইউটিউব লাইব্ৰেৰীত সোমাই আছে। তো আমি কেনেকৈ ডাউনলোড কৰিব পাৰিম সেই ইউটিউব লাইব্ৰেৰীৰ মিউজিকসমূহ, তো আজি সেই ভিডিঅ'টো বিশেষ লৈ আহিছোঁ। তো বলক আপোনালোকক মই ইউটিউব লাইব্ৰেৰীৰ মিউজিক ডাউনলোড কৰিম আৰু একেবাৰে গেলেৰীত ছেভ হৈ যাব আৰু তাৰ পৰা আপুনি এডিটিং কৰা সময়ত ল'ব পাৰিব আৰু আপোনাৰ ভিডিঅ'ত একো কপিৰাইট ক্লেইম বা কপিৰাইট তেনেধৰণৰ একো নাহে। ইউটিউব লাইব্ৰেৰীৰ পৰা মিউজিক ডাউনলোড কৰিবৰ কাৰণে আপোনালোকক প্ৰথমে ইউটিউব এপটো লাগিব। তো বহুতে ইউটিউব এপটো চিনি নাপায়, তো বলক আপোনালোকক মই ইউটিউব এপটো দেখাই দিছোঁ। তো ইউটিউব এপটোৰ লগতো এনেধৰণৰ আছে, দেখিছেনে? তো এইটোৱে হ'ল ইউটিউব এপ। তাৰ লগত আপোনালোকক লাগিব YT ষ্টুডিঅ' নামৰ এপ। সেই YT ষ্টুডিঅ' এপটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। YT ষ্টুডিঅ' এপটো যদি নাথাকে তেতিয়াহ'লে আপোনালোকে ইউটিউব লাইব্ৰেৰীৰ মিউজিক ডাউনলোড কৰিব নোৱাৰিব। তো YT ষ্টুডিঅ' এপটো লগত মই এতিয়া আপোনালোকক দেখাই দিছোঁ, ঠিক আছে? বহুতে চিনি নাপায়। তো এই তলত যিটো আছে এইটোৱে হ'ল YT ষ্টুডিঅ' এপ। তো আপুনি এই YT ষ্টুডিঅ' এপটো ডাউনলোড কৰি ল'ব। লগতে আপুনি এই YT ষ্টুডিঅ' এপটো আপোনাৰ ইমেইল আইডিটো চাইন ইন কৰি ল'ব। তো চাইন ইন কৰি লোৱাৰ পিছত আপোনালোকক ক্ৰম ব্ৰাউজাৰত যাব লাগিব। ক্ৰম ব্ৰাউজাৰত গৈ কিনি আপোনাৰ ইউটিউব এপটো আপুনি অ'পেন কৰিব লাগিব। তো মই ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰত আহিলোঁ। ক্ৰম ব্ৰাউজাৰত অহাৰ পিছত ঠিক আছে, মই ইয়াত কোৱা মতে আপোনালোকে লিখিব লাগিব। মই সাৰ্চ বাৰত আহিলোঁ। সাৰ্চ বাৰত অহাৰ পিছত আপোনালোকে মই যেনেকৈ ক'ম তেনেকৈ আপোনালোকে সাৰ্চ কৰিব লাগিব। তো studio.youtube.com লিখিব লাগিব, ঠিক আছে? STUDIO studio.youtube youtube.com com দেখিলে না আপোনালোকে? মই ওপৰত সাৰ্চ বাৰত লিখি ল'লোঁ। তো আপোনালোকে সাৰ্চ বাৰত এবাৰ ধুনীয়াকৈ চাই লওক। যদি আপোনাৰ স্পেলিং ভুল হয় তেতিয়াহ'লে কিন্তু আপোনাৰ ৱেবছাইটটো খোল নাখাব। আৰু মই যেনেকৈ লিখিছোঁ নহয়, ইয়াত দেখিছেনে আপোনালোকে? অলপো গেপ নাই, একেবাৰে ঠেকি লগালগি মই লিখিছোঁ। তো আপোনালোকে ঠিক একেধৰণৰ লিখিব লাগিব, নহ'লে কিন্তু আপোনাৰ ৱেবছাইটটো খোল নাখাব। তাৰপিছত মই সাৰ্চ বাৰত ক্লিক কৰিলোঁ, সাৰ্চ কৰি দিলোঁ। সাৰ্চ কৰাৰ পিছত মই অলপ সময় ৰৈ দিম, ঠিক আছে? অলপ সময় ৰৈ দিয়াৰ পিছত মোৰ ডাইৰেক্ট ইউটিউব এপটো YT ষ্টুডিঅ'ত খোল খাব। দেখিছেনে আপোনালোকে? মোৰ খোল খাই গ'ল, মোৰ ইউটিউব চেনেলটো খোল খাই গ'ল YT ষ্টুডিঅ'ত গৈ কিনি। তো আপোনালোকে ইয়াত লেফ্ট ছাইডত বহুতখিনি অপশ্যন দেখা পাব, দেখিছেনে? এই লেফ্ট ছাইডত বহুতখিনি অপশ্যন সোমাই আছে। ইয়াত দেখিছে কপিৰাইটৰ অপশ্যন দিয়া আছে, মনিটাইজ কৰাৰ কাৰণে ডলাৰৰ চিম্বল দিয়া আছে, আৰু চেনেল কাষ্টমাইজ কৰাৰ কাৰণে চিম্বল দিয়া আছে। এই তলত যিটো দিয়া আছে এইটোৱে হ'ল ইউটিউব লাইব্ৰেৰীৰ অপশ্যন। তো আপোনালোকে এই তলত যিটো দিয়া আছে দেখিছে, এইটো হ'ল ইউটিউব মিউজিক লাইব্ৰেৰীৰ অপশ্যন। তো আপোনালোকে তাতে এবাৰ ক্লিক কৰিব। তো মই এতিয়া ক্লিক কৰিছোঁ এবাৰ। তো মই ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত মই অলপ সময় ৰৈ দিম। ইয়াত বহুত এভেইলেবল ইউটিউব বেকগ্ৰাউণ্ড মিউজিক ওলাই পৰিব আৰু সেইখিনি একেবাৰে কপিৰাইট ফ্ৰী। আপোনালোকে একো নভবা নিচিন্তাকৈ আপোনালোকে ইউজ কৰিব পাৰিব। তো দেখিলে ইয়াত বহুত বেকগ্ৰাউণ্ড মিউজিক ওলাই পৰিলে। আপোনালোকে যদি শুনিব বিচাৰে এবাৰ, তেতিয়া শুনিবৰ কাৰণে আপোনালোকে ইয়াত লেফ্ট ছাইডৰ অপশ্যন পাব। লেফ্ট ছাইডত দেখিছেনে বুটামৰ অপশ্যন আছে। গোটেইখিনি মিউজিকৰ এটা এটাকৈ বুটাম দি আছে। তো আপোনালোকে তাতে ক্লিক কৰি এবাৰ শুনিব পাৰিব। তো মই এবাৰ দেখাইছোঁ ক্লিক কৰি, আপোনালোকে দেখিছে। মই ক্লিক কৰি দিলোঁ, দেখিলেনে? আপোনালোকে নিজৰ পচন্দ মতে ইয়াৰ পৰা চুজ কৰি ল'ব বেকগ্ৰাউণ্ড মিউজিকটো। আৰু আপুনি যদি বিচাৰি নাপায় আপোনাৰ ইচ্ছামতে বেকগ্ৰাউণ্ড মিউজিক, তেতিয়াহ'লে আপুনি ইয়াত চাৰ্চৰ অপশ্যন আছে, ইয়াত দেখিছে। তো আপুনি তাত চাৰ্চ কৰি মিউজিকৰ নাম লিখি আপুনি চাৰ্চ কৰিব পাৰিব আৰু আপোনাৰ ইচ্ছামতে বেকগ্ৰাউণ্ড মিউজিক বিচাৰি ল'ব পাৰিব। এতিয়া কথা হৈ গ'ল, আপুনি চুজ কৰাৰ পিছত ডাউনলোড কেনেকৈ কৰিব? আপুনি ডাউনলোড ইয়াৰ পৰাই কৰিব পাৰিব একেবাৰে ইজিলিত, আৰু সেইখিনি গৈ একেবাৰে আপোনাৰ গেলেৰীত ছেভ হৈ যাব। আৰু আপুনি ভিডিঅ' এডিটিং কৰাৰ সময়ত একো অসুবিধা নোহোৱাকৈ আপুনি গেলেৰীৰ পৰা সেই বেকগ্ৰাউণ্ড মিউজিকটো লৈ কিনি আপুনি ভিডিঅ' এডিটিং কৰিব পাৰিব। তো ডাউনলোড কৰিবৰ কাৰণে মই চিম্পলি আপোনালোকক বুজাবৰ কাৰণে এটা চং মই লৈ লৈছোঁ ইয়াৰ পৰা, ঠিক আছে? ধৰি লওক মই এইটো চং লৈ ল'লোঁ, দেখিছে?
মই এইটো সং লৈ লোৱাৰ পিছত মই অফ কৰি দিছোঁ এবাৰ ঠিক আছে অফ কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াৰ ডাউনলোডৰ অপশ্যন ওলাই পৰিছে এই ৰাইট সাইডত দেখিছে না ডাউনলোডৰ অপশ্যন ওলাই পৰিছে গোটেই মিউজিকখিনি ডাউনলোডৰ অপশ্যন এই ৰাইট সাইডতো ওলাই পৰিব প্ৰথমে আপুনি এবাৰ শুনি ল'ব যেনে মই আন এটা লৈ লৈছোঁ মই অন্য এটা লৈ ল'লোঁ ঠিক আছে ধৰক মই এইটো বেকগ্ৰাউণ্ড মিউজিকটো ভাল লগাই নাই মই অন্য এটা লৈ লৈছোঁ আৰু এটা আপোনালোকে দেখিছে এইটো এটা বেকগ্ৰাউণ্ড মিউজিক যদি মোৰ এইটো মিউজিক পছন্দ হ'ল তেতিয়াহ'লে মই ইয়াক ডাউনলোড কৰিবৰ কাৰণে আকৌ ৰাইট সাইডত ডাউনলোডৰ অপশ্যন দেখা পাম তো দেখিছে আপোনালোকে তাতে মই ক্লিক কৰিলে ডাউনলোড ডাইৰেক্ট হৈ যাব একেবাৰে গেলেৰীত সেভ হৈ যাব তাৰ পৰা আপুনি এডিটিং কৰা সময়ত ইউজ কৰিব পাৰিব তো আজিৰ বাবে এই পানে আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে মই এনে ধৰণে আপোনালোকক সহায় কৰিব পৰা ভিডিঅ' লৈ আহোঁ আৰু এই ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আপোনাৰ মোবাইলত পোন প্ৰথমে চাবলৈ পাব তো চেনেলটোৰ পৰা যোৱাৰ আগত আপোনালোকে চেনেলটো যাতে সাবস্ক্ৰাইব কৰি থৈ যাওক